শুভ দুপৰীয়া বন্ধু বান্ধৱীসকল, অন্য এটি নতুন ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম যাচিলোঁ। এয়া আহিলোঁ বৰঙাবাৰীলৈ বুলি মাছ আৰু মাংস অলপ নিওঁ, কাৰণটো যিহেতু আজি হৈছে কাতি বিহু, সেই হেতুকে মাছখিনি লৈ ল'লোঁ বাৰু। আপোনালোকক ভিডিঅ' কৰা নহ'ল। এইখন নতুনকৈ মাংস দোকান খুলিছে, চাওকচোন, দোলন মিট শ্বপ। ইয়াত সকলো ধৰণৰ মাংস পোৱা যায়, মানে হাঁহ, মুৰ্গী, সোণালী মুৰ্গী, এনেকৈ কাৰোবাক লাগিলে আহি যাব। এয়া মই মাছটো লৈ ল'লোঁ। বন্ধুসকল, এটা আচৰিত বস্তু দেখুৱাব আহিছোঁ আপোনালোকক, চাওকচোন। এইটো হাঁহৰ 3খন ঠেং চাওকচোন। এনেকুৱা আগতে কোনোবাই দেখিছিলেনে বাৰু? কমেণ্ট এটা কৰি জনাবচোন দেই। মই মাংস দোকানলৈ আহিছিলোঁ। ঠেং 3খন আছে, চাওকচোন, ভাল ধৰণে লক্ষ্য কৰিলে দেখা পাব। বন্ধুসকল, আপোনালোকক যে দেখুৱাইছিলোঁ তেতিয়া মাংস দোকান, মাছৰ দোকান, মই মাছখিনি কিনোতে ভিডিঅ' কৰা নহ'ল। এয়া মাছ আনিলোঁ আধা কেজি। যিহেতু আমি দুজনহে মানুহ আছোঁ, দেউতা আৰু মই, সেই হেতুকে মাছ এনেকৈ আধা কেজি আনি ল'লোঁ। আৰু হাঁহৰ মাংস এপোৱা আনিছোঁ। বলকচোন তেন্তে মইনো কেনেধৰণে বনাওঁ আপোনালোকক দেখুৱাওঁ অকণমান। তেতিয়া যাওঁতে ভিডিঅ' কৰা নহ'ল, কিবা কথা খেলি মেলি কাৰণত। তাতহে গৈ ভিডিঅ'টো আৰম্ভণি কৰিলোঁ। এয়া মাছ আৰু মাংসটো বনাম আৰু এতিয়া। খৰি ফেচিলিটি দেখিছে কিমান সুন্দৰ, কিন্তু গেছত এনেকৈ নহয়, কিন্তু মই জানো, কাৰণটো গেছত জুইটো কমকৈ ওলায়। এয়া চাওকচোন, এয়া খৰি এনেকৈ দি থৈ দিছোঁ আৰু এয়া ফ্ৰাই কৰি আছোঁ। এয়া আলুগুটি কুকাৰত দিছিলোঁ, বইল কৰি ল'লোঁ। বইল কৰি লৈ এনেধৰণে ভাজি লৈছোঁ। এতিয়া গুড়ি কৰি ইয়াত থেকেৰা টেঙা, আলুগুটি, মাছ এনেধৰণে বনাম এতিয়া। হাঁহৰ মাংস ভাজি হ'ব আৰু। এয়া পানীটো ঢালি দিলোঁ, চাওকচোন। এইয়া মাছখিনি ফ্ৰাই কৰি যে থৈছিলোঁ, এইখিনি মাছখিনি, আৰু এইয়া খুন্দি থৈ দিছোঁ আদা, নহৰু, জলকীয়া একেলগে। এইয়া মতা মানুহৰ ৰান্ধনি আৰু, নহয় জানো? চলি যাব দিয়ক পৰ্ব এনেকৈয়ে। ইয়াত এতিয়া হালধিটো দি দিম আৰু। মানুহে যিটো পায় সেইটোক লৈ সন্তুষ্ট থাকিব লাগে, মই ভাবোঁ আৰু। মানে এতিয়া মই মনতে যদি ভাবোঁ আনে বহুত ভালকৈ খাইছে, আমি ভালকৈ খাব পৰা নাই, তেনেকৈ ভাবিব নালাগে। যিহেতু আমি এনেকুৱা এটা দিন পাৰ কৰিছিলোঁ, কাতি বিহুত আমাৰ ঘৰত চাউলো নাথাকে। মোৰ সুস্পষ্টকৈ মনত আছে, এবাৰ বানপানী হৈছিল 2004 চনত। তেতিয়া বানপানী শুকাই গ'ল আৰু চলা ফুৰা বহুত অসুবিধা হৈছে। যিহেতু আমাৰ দেউতা এজন সাধাৰণ খেতিয়ক মানুহ, তেখেতৰ উপাৰ্জনৰ স্থলটো বহুত কম আছিলে। সেই বছৰ মোৰ স্পষ্ট মনত আছে। তাৰপিছত কি হৈছে, ৰিলিফৰ চাউল দিছিলে চৰকাৰৰ পৰা। সেই চাউল অনাৰ পিছতহে আমি কাতি বিহুৰ ভাত খাইছিলোঁ। গতিকে এতিয়া কাতি বিহু আহিলে সেই কথাটো বৰকৈ মনত পৰে। এনেকুৱা দিন কাৰো জীৱনলৈ নাহক বাৰু, মই সেইটো কামনা কৰোঁ, যাতে সকলোৰে ভাল দিন পাৰ হওক। এতিয়া কিন্তু মোৰ স্পষ্টভাৱে মনত পৰে সেই কথাটো, যে আমি কাতি বিহুৰ দিনাখন চৰকাৰৰ পৰা পোৱা চাউলৰ কাৰণে অপেক্ষা কৰি আছিলোঁ। গতিকে এতিয়া বাৰু সেইদিন নাই, ভাল লাগে। কিন্তু আৰু ভাল লাগিলহেঁতেন যদিহে মা থাকিলহেঁতেন। এতিয়া অকণমান উপাৰ্জন কৰিব পৰা হৈছোঁ, কিন্তু মা নাই পৃথিৱীত। গতিকে কিনো কৰিব, যাৰ যেতিয়া যিটো হ'বলগীয়া থাকে সেইটো হ'বই আৰু, নহয় জানো? সকলোৱে আশীৰ্বাদ কৰিব। আৰু সকলোলৈকে কাতি বিহুৰ শুভেচ্ছা যাচিলোঁ। সকলোৰে মনবোৰ পোহৰ হওক, জীৱনবোৰ ৰঙীন হৈ পৰক। এইখিনি মাংসখিনি বন্ধুসকল, হাঁহৰ মাংস। আমাৰ ইয়াত 480 টকাকৈ লৈছে। আপোনালোকৰ ফালে কিমান দাম জনাবচোন দেই বাৰু। আমাৰ ইয়াত অৱশ্যে এটা কাৰণত ভাল, এইটো লোকেল মাংস পোৱা যায় আৰু। এয়া দেখিছেনে? এইখিনি মাংসৰ দাম 125 টকা। কিন্তু এটা গোটা হাঁহ কিনিব যোৱাহেঁতেন মই 350 টকামানত পাই গ'লোহেঁতেন। বন্ধুসকল, এয়া মাছৰ তৰকাৰীখিনি নমাই লৈ এতিয়া পৰ্ব আহিছে আকৌ হাঁহৰ। এইখিনি হাঁহৰ মাংসখিনি তেজপাত, আলুগুটি লৈছোঁ আৰু এনেকৈ পিঁয়াজ, নহৰু, আদা থেতালি লৈছোঁ, লগতে জালুক দুটামানো দিছোঁ। এয়া তেল ৰঙা হৈ গ'ল।
এতিয়া পিঁয়াজটো দি দিম। প্ৰথমতে পিঁয়াজটো দি লৈছোঁ। এতিয়া তেজপাতটো দিম। বন্ধুসকল, মছলা দিলোঁ, দি লৈ পানী অলপমান গেছতে গৰমাই লৈ আহিছিলোঁ, পানী অকণমানো ছটিয়াই দিলোঁ, দি লৈ ঢাকি থৈ দিছিলোঁ। এতিয়া কেনেকুৱা হৈছে এবাৰ চাওঁ আহকচোন। খুলি দিওঁ ঢাকোনটো। এইটো লুকটো, ফাইনেল লুকটো এইটো। মই ভাল ধৰণে নাজানো বাৰু বনাবলৈ, তথাপি ট্ৰাই কৰিছিলোঁ। যিহেতু তৰকাৰী বেলেগ আছে, গতিকে হাঁহৰখিনি এনেধৰণে খাম বুলি ভাবিছোঁ। দেখোঁতে কিবা এটা ভাল লাগিছে নহয় জানো, সোৱাদটো নিশ্চয় ভালেই হ'ব, দেখিবও ভাল হৈছে যেতিয়া। সেইটোৱে আকৌ এবাৰ ঢাকি দিওঁ, তাৰপিছত থৈ দিম আৰু। সম্পূৰ্ণ হৈ গ'ল। এয়া হৈছে মাংস ভাজি। এয়া দেউতাক দিছোঁ, দেউতা ভাত খাই আছে। আৰু এয়া দেখিছেনে, এইখন মোৰ থালখন। এয়া মাছ তৰকাৰী থৈছোঁ, দেউতাক ভাততে দিছোঁ। মানে দেউতাই বাতিত দিলে তৰকাৰী খাবলৈ অলপমান বেয়া পায়, সেইহেতুকে আগতীয়াকৈ সানি লয় যে। এয়া দেউতা ভাত খাই আছে আৰু ময়ো খাওঁ দিয়ক। সকলোলৈকে কাতি বিহুৰ আন্তৰিক শুভকামনা যাচিলোঁ। সকলোৰে দিনটো মংগল হওক, কুশল হওক। ভগৱানে সকলোকে ভালে কুশলে ৰাখক।